নমস্কাৰ বন্ধুসকল, আজি ভিডিওটো একদম বেলেগ ধৰণৰ হ'বলৈ গৈ আছে। আমি আজি যাম মাজুলীৰ এটা আটাইতকৈ পিছপৰা অঞ্চল, য'ত কাৰেণ্টৰ ব্যৱস্থা নাই, খোৱা পানীৰ অসুবিধা আৰু ল'ৰা ছোৱালীৰ পঢ়াৰ ক্ষেত্ৰত অসুবিধা। সেই জেগাটোলৈ যাবলৈ হ'লে এটা ঘাট পাৰ হ'ব লাগিব। সেই ঘাটৰ যিখন নাও আছে, সেই নাওখনত বাইক উঠোৱা দৃশ্য আৰু মানুহ অহা যোৱা কৰা দৃশ্য দেখিলে আপোনালোকৰ গাৰ নোম শিয়ৰি যাব। সেই জেগাটোৰ নাম হৈছে আহঁতগুৰি মৌজা। আৰু আমি তালৈ কোন গৈ আছোঁ আপোনালোকক প্ৰথমে মই এবাৰ জনাই লৈছোঁ। মাজুলীৰ ডিষ্ট্ৰিক্ট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিৰ ফিল্ড অফিচাৰ বাইদেউ আৰু ৰেভিনিউ চাৰ্কুলৰ এজন মণ্ডল আৰু এজন সক্ৰিয় কৰ্মী আৰু লগত মই। আহক আমি তালৈ যোৱা আমাৰ উদ্দেশ্য কি আমি বাইদেউৰ মুখেৰে এবাৰ জানি লওঁ। হাই, আমি আহি আছোঁ এতিয়া আহঁতগুৰি মৌজাৰ গোপালচুক অঞ্চললৈ গৈ আছোঁ। এতিয়া আমাৰ নাও আহি আছে, আমি নাৱত আমি এইটো পাৰ হৈ পেলাই আমি গোপালচুকলৈ যাব লাগিব। গতিকে তাতে ৰাইজৰ কি সমস্যা আছে, বানপানী হৈছে নেকি বা তেনেকুৱা ধৰণৰ কিছুমান সমস্যা আমি বুজ ল'বলৈ কাৰণে তালৈ গৈ আছোঁ। গতিকে ভিডিঅ'টো চাই থাকক, নাও আহি আছে। আমি যিখন নাৱত পাৰ হ'ম সেই নাওখন ইতিমধ্যে পাই গ'লহি। অংগনবাদী কৰ্মীসকলকো লৈ আহিছে ইপাৰৰ পৰা। আৰু নাওখন চাওক না, কিমান সৰু, কিমান ৰিক্সত বাইক উঠাব লাগে ইয়াত। আহক আমি প্ৰথমে বাইকসমূহ উঠাই লওঁ। আৰু আমাৰ বাইদেৱে এনেদৰে লাইফ জেকেট পিন্ধা আৰম্ভ কৰি দিলে। আমি লাইফ জেকেটখিনি লগতে লৈ আহিছোঁ, কাৰণ এই নাওবিলাকত লাইফ জেকেট নাৰাখে। এই নাওবিলাকৰ যিসকল মালিক তেওঁলোকে মানুহৰ জীৱনৰ লগত হেতালি খেলা নিচিনা কাম কৰে। নাওখন ঠেলা লগিডাল চাওকচোন কিমান সৰু। যদি অকস্মাতে নদীৰ মাজত যদি নাওখনৰ মেচিনটোৱে বিকল হৈ গ'ল তেনেহ'লে নাওখনতো ভালকৈ লগি এডাল লাগে। বাৰু যে কি নহওক, আমাৰ যাত্ৰা এনেদৰেই আৰম্ভ। গাঁওখনৰ যিজন মূল গাঁও প্ৰধান আছিল, সেই গাঁও প্ৰধানজনক লগত লৈ বাইদেৱে এনেদৰেই নিজৰ কাম আৰম্ভ কৰি দিছে। গাঁওখনৰ যিসকল ব্যক্তি ইয়াতে খেতি কৰিছিল, সেই খেতি পানীয়ে নষ্ট কৰি গৈছে। এই অঞ্চলৰ ব্যক্তিসকল প্ৰধানকৈ খেতিৰ লগতেই জড়িত আৰু তেওঁলোকৰ খেতি যিহেতু পানীয়ে নষ্ট কৰি গ'ল। বাইদেৱে কিজানি কিবা এটা সুবিধা কৰি দিব পাৰে তেওঁলোকক, সেইকাৰণে প্ৰথমেই তেওঁলোকৰ অনিষ্ট হোৱা খেতিখিনি বাইদেৱে পৰ্যবেক্ষণ কৰি লৈছে। গাঁওখনৰ ব্যক্তিসকলে যাতে বিশুদ্ধ পানী খাব পাৰে সেইবাবে এটা আঁচনি ইয়াতে প্ৰস্তুত কৰি দিছিলে। কিন্তু আঁচনিটো প্ৰস্তুত কৰি দিয়া অলপ দিনৰ পাছতেই এই আঁচনিটো বন্ধ হৈ যায় আৰু গাঁওখনত এতিয়া খোৱা পানীৰ বাবে হাহাকাৰ পৰিস্থিতি হ'বলগীয়া হৈছে। পানী হোৱাৰ কাৰণে মানুহৰ পদূলিবিলাক একদম অৱস্থা বেয়া হৈ আছে, বোকাৰে ভৰা। তথাপিও বোকা পানীক নেওচি আমিবোৰ এনেদৰে ঘৰে ঘৰে সোমাই কাৰ ঘৰত কি অসুবিধা হৈছে, কাৰোবাৰ ঘৰত খোৱা পানীৰ অভাৱ হৈছে নেকি, কাৰোবাৰ ঘৰত বেমাৰ আজাৰ হৈছে নেকি, এনেদৰে বাইদেৱে গৃহস্থ ঘৰৰ লগত কথা পাতি তেওঁলোকৰ সমস্যাবিলাক সমাধা কৰিবলৈ চেষ্টা কৰিছে। আৰু তেওঁলোকৰ বিশেষকৈ যদি এতিয়া বেমাৰ হয় তেওঁলোক চিকিৎসালয়লৈ যাবৰ কাৰণে এতিয়া বৰ্তমান তেওঁলোকৰ একো ব্যৱস্থা নাই।
চাৰিওফালে পানী হোৱাৰ কাৰণে গাঁৱৰ কণ কণ মইনাসকলে এনেদৰে ৰাস্তাৰ বাঁহগছৰ তলতেই খেলাৰ আৰম্ভ কৰি দিছে। কাৰণ এতিয়া চাৰিওফালে পানী, তেওঁলোকৰ খেলিবলৈ জেগাৰ অভাৱ হৈ গৈছে। আৰু যিহেতু এতিয়া স্কুল বন্ধ, গৰম বন্ধ, সেইকাৰণে গাঁৱৰ সকলো ল'ৰা ছোৱালী গোট খাই এনেদৰেই তেওঁলোকে খেল খেলিয়েই সময় পাৰ কৰিছে। দিনটো ঘূৰি ঘূৰি একদম পুৰা ভাগৰ লাগি গ'ল। সেইকাৰণে বাইদেউ আৰু আমিবোৰ এনেদৰেই গাঁও প্ৰধানজনৰ চাঙৰ ওপৰলৈ উঠি আহি চাঙৰ ওপৰতেই অকণমান জিৰণি ল'লো। যিহেতু আমি ঘৰলৈ উভতি যাবগৈ লাগিব, ঘাটৰো কথা আছে, সেইকাৰণে আমি অকণমান লৰালৰি কৰিছোঁ। এনেকৈ কথাৰ মাজতে আমি চাহ খোৱাৰো আৰম্ভ কৰি দিলোঁ। আৰু চাহ খোৱাৰ পিছতে আমাৰ কাৰণে ভাতৰ ব্যৱস্থা কৰিছে। আমি ভাত খোৱাৰ আৰম্ভ কৰি দিলোঁ। দিনটো ঘূৰি ঘূৰি একদম পুৰা ভোক লাগি গৈছে। ইমান সুন্দৰকৈ বনাই থৈছে, সৰু সৰু পুঠি মাছ বনাইছে, দালি বনাইছে, আৰু যে জ্বলাটো কেনেকুৱা দিছে, একদম ধুনীয়া লাগিলে খাই। আৰু এনেদৰেই ভাত পানী খাই আমি আমাৰ যাত্ৰা আৰম্ভ কৰি দিলোঁ। ঘৰলৈ ঘূৰি অহাৰ পথত নাওখন নদীৰ মাজতে লাগি ধৰিলে। ইমান সোঁত মাৰি আছে যদিও নদীখনৰ মাছটো অলপ বাম আছিল। এনেদৰেই নাৱত থকা এজন ব্যক্তিয়ে নাওখন টানি টানি বাহুবলীৰ দৰে বীৰত্ব দেখুৱাই নাওখন টানি বালিৰ চৰৰ পৰা এৰুৱাই দিলে। আৰু যেনে তেনে আমি গৈ সিপাৰ পালোগৈ। বস্তুৰে ইউতা